110খন মাদ্ৰাছা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে উত্তৰাখণ্ডৰ ৱাকফ বোৰ্ডে। উত্তৰাখণ্ডৰ ৱাকফ বোৰ্ডে তেওঁলোকৰ দ্বাৰা পৰিচালিত 110খন মাদ্ৰাছা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰি কেৱল মুছলমান ধৰ্মাৱলম্বী শিক্ষাৰ্থীৰ কাৰণেই নহয়, সকলো ধৰ্মৰ লোকে পঢ়িব পৰাকৈ নতুন মাদ্ৰাছা খোলাৰো পৰিকল্পনা কৰিছে। মাদ্ৰাছাসমূহক আধুনিকীকৰণৰ অংশবিশেষ হিচাপে এই সিদ্ধান্তসমূহ অহা বছৰৰ পৰা কাৰ্যকৰী কৰা হ'ব। উত্তৰাখণ্ড ৱাকফ বোৰ্ডৰ অধ্যক্ষ সদাফ ছেমে দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী কাকতৰ এটি সংস্কৰণত জনোৱা মতে, বিদ্যায়তনিক দিশৰ পৰা মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকল হীনমন্যতাৰ বলি হয়। গতিকে প্ৰচেষ্টা হাতত লোৱা হৈছে যাতে মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলেও মূলসুঁতিত প্ৰাধান্য পায়। তেওঁ লগতে কয় যে ইয়াৰ কাৰণে মাদ্ৰাছাসমূহ নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ NCERT প্ৰস্তুত কৰা পাঠ্যক্ৰম অহা বছৰৰ পৰা সন্নিৱিষ্ট কৰা হ'ব আৰু অহা শিক্ষাবৰ্ষৰ পৰা চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন চমুকৈ CBSE নতুবা উত্তৰাখণ্ড ৰাজ্যিক শিক্ষা বৰ্ডৰ দ্বাৰা 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰীক্ষা সফল হ'লে ৰাজ্যখনৰ বাকী 419খন মাদ্ৰাছালৈ এই ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ চিন্তাও কৰিছে উত্তৰাখণ্ডৰ ৱাকফ বোৰ্ডে। নিউজ ডেস্ক ৰিপৰ্ট আৱাজ বাৰ্তা।